নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি কচু খেতিত আহিছোঁ, কচু মাটি দিবলৈ মই আহিছোঁ আৰু ৰশ্মি আহিছে, সেইফালে দি আছে আৰু মোৰ ভাইটিও আহিছে, সি কেমেৰামেন। এতিয়া কচু মাটি দি আপোনালোকক দেখুৱাওঁ, নিজৰ খেতি কৰিছোঁ, আপোনালোকে চাই থাকক। মানে কি হয় বন্ধুসকল, বহুত জংঘল হৈছিলে। আচলতে কি হয়, কচু জংঘলটো উঠিবলৈ বেছি মানে সুবিধা পায়, তাৰ মাজত কোমল হৈ থাকে ন, পূৰা জংঘল আছিলে। মেচিনডালৰ পূৰা চফা কৰি দিলোঁ, তাৰপাছত ৰাউণ্ড আপ মৰা হ'ল। ৰাউণ্ড আপ মৰাৰ পাছত এতিয়া মাটি দিছোঁ, নিজে লগাইছোঁ আৰু নিজৰ খেতি, কি ক'ব। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ কচু খেতিখিনি কেনেকুৱা হৈছে। মানে কি হয়, গৰমত কাম লাগি থকাৰ কাৰণে একান্ত চেহেৰাটো অলপ বেলেগ দেখা গৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।